কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক চৰম অপমান। মহানগৰীত কাৰ চলিছে গুণ্ডাৰাজ। কোনে দিলে কলাগুৰুক এনে অপমান কৰাৰ অধিকাৰ? পৰিৱৰ্তন আহিছে সকলোতে। সামাজিক নতুবা ৰাজনৈতিক প্ৰতিটো ক্ষেত্ৰতে দেখা গৈছে পৰিৱৰ্তনৰ ধুমুহা। হয়, আজি আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ গণেশগুৰিৰ পুৰণীয়া সেতুখন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নামেৰে নামাকৰণ কৰা উৰণীয়া সেতুৰ এপিঠিৰ নাম সম্প্ৰতি NXT অৰ্থাৎ অন্তবস্ত্ৰ কোম্পানীৰ বিজ্ঞাপন। সেতুখনৰ নামাকৰণ কলাগুৰু নামেৰে হয় বুলি জানিও গুৱাহাটী উন্নয়ন মন্ত্ৰী তথা পৌৰ নিগমে চকুমুদা কুলিৰ ৰূপ ধাৰণ কৰাৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া ৰহস্যজনক। তদুপৰি আৰক্ষী প্ৰশাসনেও ক'লা চশমা পিন্ধি বহুজাতিক কোম্পানীৰ মই মতালিৰ প্ৰতি আওকাণ কৰাৰ কাৰণ কি সেয়াও সন্দেহজনক। নিউজ ডেস্ক, নতুন অসম।